मेरे प्यारे देशवासियों भाइयों और बहनों नमस्कार नमस्कार मैं नरेंद्र मोदी মোক চিনি পায় সবে মই অসমলৈ আজি আহিলো ভাষণ দিম বুলি হেলিকপ্টাৰত উঠি থুটি পাইজামা পিন্ধি গতিকে আপোনালোকে ভাষণটো শেষলৈ চাই যাব तो चलिए शुरू करते हैं। প্ৰথম কথা আজিলৈকে মই বিয়া হোৱা নাই কাৰণ মই বৰলা মই এই কাৰণেই বৰলা কাৰণ মই বিয়া হোৱা নাই মই অকল ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নহয় মই সিংগুল খন্থাৰ সভাপতিও তথা সম্পাদকো মোৰো এটা গাৰ্লফ্ৰেণ্ড আছিলে কিন্তু তাই মোক ধোকা দিলে তাইক মই এতিয়া ক'বাত দেখা পালি চকু হুক্তা মাৰি বাহিৰ কৰি দিম আগতে কথা লগে লগে মই বহুত জিয়ালিকিৰা কানেকশ্যন ভাঙিছিলোঁ সেইকাৰণে আজি মই ছিংগল হৈ আছোঁ অসমীয়া ৰাইজ মই এতিয়া আপোনালোকক মোৰ দুখৰ কাহিনী ক'ম মই আগতে চাহ বেপাৰী আছিলোঁ চাহৰ লগত খোলা চাপেৰি পিঠাও বেচিছিলোঁ বহুত কষ্ট কৰিছিলোঁ মোৰ ঘুমেটি মাৰবাত লাগি ঘন নাছিল মই গাহৰিৰ লগত একেলগে গঁৰালতে আছিলোঁ ভাত খাব পোৱা নাছিলোঁ চাহপাত খাই পেট ভৰিছিলোঁ কেতিয়াবা আঠিয়া কলো খাইছিলোঁ আপোনালোকে এতিয়া 4 ঘণ্টা ভাত নোখোৱাকৈ থাকিলে আপোনালোকে আন্দোলন কৰি দিয়ে কিন্তু আমাৰ দিনত মই 1 সপ্তাহ পেটত নাৰিকলৰ জৰি বান্ধি আছিলোঁ আপোনালোকে জানি আচৰিত হ'ব মই 9 দিন একেৰাহে নাহাগাকে আছিলোঁ কাৰণ আমাৰ দিনত 7-8 দিনলৈকে ভাত খাব পোৱা নাছিলোঁ আৰু এটা কথা একদিন মোৰ হাগিনি হৈছিল সেইদিনা মই ভাগ্য ভাল বাচি গৈছোঁ মই সেইদিনা 5 লিটাৰ হাগছিলোঁ আৰু মই সেইদিনা বাচিম বুলি ভাবাই নাছিলোঁ একদম পানীয়াকে হাগছিলোঁ আপোনালোকে যদি মোৰ পানীয়া গৌ খাব ইচ্ছা কৰে তেতিয়া মোক কণ্টেক্ট কৰিব পাৰে মোৰ গৌ খাই আপোনালোকে ডাঙৰ মানুহ হ'ব পাৰিব মানুহে ভাবে কেৱল কষ্ট কৰিলেই ফল পায় কিন্তু অকল কষ্ট কৰিলেই ফল নাপায় যদি মুণ্ডাটো ইউজ নকৰা কাৰণ আপোনালোকৰ মুণ্ডাটো আপোনালোকক সজাই থবলৈ দিয়া নাই আপোনালোকৰ মুণ্ডাটো আপোনালোকে ব্যৱহাৰ কৰিব লাগিব মই চাহ বেপাৰ কৰোঁতে কিন্তু বহুত মুণ্ডা ব্যৱহাৰ কৰিছিলোঁ আৰু ইনকামো ভাল হৈছিল মই কি কৰিছিলোঁ জানানে ৰাইজ মই যিবিলাক খোলা চাপৰি পিঠা বনাইছিলোঁ সেইবিলাক পিয়ৰ খোলা চাপৰি পিঠা নাছিল অৰ্থাৎ পিয়ৰ পিঠাগুড়ি দি বনোৱা খোলা চাপৰি পিঠা নাছিল সেই পিঠাগুড়িৰ লগত মই গুড়া পাউডাৰ আটা ইউজ কৰিছিলোঁ অৰ্থাৎ মিক্স কৰিছিলোঁ এনেকৈ মিক্স কৰি পিঠা বনোৱাৰ কাৰণে মোৰ দোকানত খগুন পৰাদি মানুহ পৰিছিল আপোনালোকে যদি ইচ্ছা কৰে তেতিয়া গুড়া পাউডাৰেদি পিঠা বনাই খাবি ভাত খাব পাহৰি যাবি একবাৰ কি হৈছিল জানানে মোৰ দোকানত একদিন বহুত ভিৰ হৈছিল আৰু মানুহৰ ভিৰত মই মাথা গৰম হৈ গৈছিল কাৰণ খোলা চাপৰি পিঠা শেষ হৈ গৈছিল মানুহবিলাকক মই যাবা দিলেও মোৰ কথা শুনা নাছিল সিহঁতক খোলা চাপৰি পিঠা লাগবই বোলে তেতিয়া মই কি কৰিছিলোঁ জানানে গাইছ তেতিয়া মই 3 পেকেট ইনো খাইছিলোঁ আৰু ইনো খাই 150টা পাত মাৰিছিলোঁ আৰু পাৰৰ গোন্ধত মানুহ নেঙৰ চুটি দাউৰি আছিল আমাৰ ঘৰত আগতে কাৰেণ্ট নাছিল তেতিয়া মই কি কৰিছিলোঁ জানানে ৰাইজ তেতিয়া মই জোনেকি পৰুৱাগিলা ধৰি আনিছিলোঁ আৰু জোনজুৱেদি বান্ধি কিনে মোৰ পঢ়া টেবুলৰ আগত আলাই থৈছিলোঁ আৰু ইমান ধুনীয়া পোহৰ হৈছিল যি পোহৰ দি মই পঢ়িছিলোঁ মোৰ আগতে বহুত ভয় হৈছিল হাগিনি হ'লে কাৰণ মই ভাবছিলোঁ হাগিনি হ'লে গোটাই নাৰী ভুৱেটি ওলাই আহিব বুলি কিন্তু হাগিনি হ'লে ভয় খাৱাৰ কোনো প্ৰয়োজন নাই কিয়নো হাগিনি হ'লে কেতিয়াও নাৰী ভুৱেটি ওলাই নাহে